এয়া ছাগলীবোৰ পথাৰত লৈ আহিলোঁ। এতিয়া ইহঁতে ঘাঁহ খাব ধৰিলে আৰু এইবিলাক আছে আৰু সৌপিনে তাত গ'ল আৰু এইপিনে এইটো এতিয়া গোটেই ছাগলী মানে ঘাঁহ খাব পথাৰত আনি গ'লোঁ। এই বিক্ৰী কৰিম। এইটো চিৰহীৰ এপন পোৱালি হয়। ইয়াকো বিক্ৰী কৰিম, কোনোবাক লাগিলে জনাব। এইটো পোৱালিটো সকল এইটো আমাৰ পাঠি পোৱালি চিৰহীৰ এপ1 হয়, কোনোবাক লাগিলে জনাব। এইটো বিক্ৰী কৰিম, কোনোবাক যদি লাগে কমেণ্ট কৰিব, নাম্বাৰটো দি দিম। এইটো পোৱালি এইটো বিক্ৰী কৰিম। এতিয়া বাজিলে 11টা বাজি গ'ল। এতিয়া ছাগলীকেইটা নিব ওলালোঁ। এতিয়া গোটেইবোৰ ছাগলী লৈ গৈ আছোঁ। এইটো খেদি লৈ গৈ আছোঁ আৰু হাত দৰকবোৰ গোটেইবোৰ মানে এৰি দিলোঁ গলৰ পৰা। আৰু এজনী মাইকী আছে, তাক মানে দৰকত দি দিলোঁ, দৰক দি সেনেকৈ লৈ গৈছোঁ। বাজিলে 11টা। এতিয়া ছাগলীকেইটা লৈ গৈ আছে পথাৰলৈ। ছাগলীকেইটা গৈ আছে, এতিয়া ইহঁতক পথাৰত লৈ যাওঁ ঘাঁহ খাবলৈ। এতিয়া দুপৰীয়া হৈ গ'ল, আজি বহুত মানে দেৰি হৈ গ'ল। আৰু দেখিছে ছাগলীবোৰ গোটেইবোৰ দিয়া হৈ গ'ল। এতিয়া ইহঁতক মানে পেলাই হৈ গ'ল, আজি বহুত পলম হৈ গ'ল। আৰু দেখিছে বেলিটো কিমান ওপৰত উঠিলে, মানে 11টা বাজি গ'ল। এতিয়া ছাগলীবোৰ পথাৰত ঘাঁহ খাবলৈ আনিলোঁ। এতিয়া ছাগলীবোৰে বঢ়িয়াকৈ ঘাঁহ খাব ধৰিলে। ছাগলীবোৰে মই হীৰকজ্যোতি বৰ্মন আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলালোঁ। এতিয়া ছাগলীবোৰ পথাৰত লৈ আহিলোঁ। প্ৰথমতে দেখাইছিলোঁ ছাগলীকেইটা লৈ আহিলোঁ পথাৰত। এতিয়া বঢ়িয়াকৈ আজি মানে বেলাই হৈ গ'ল। এতিয়া বাজি গ'ল 11:20 হৈ গ'ল। 11টা মানত ঘৰৰ পৰা আনিছিলোঁ। এতিয়া আনোতে অকণমান সময় লাগে। এতিয়া ছাগলীবোৰ গোটেইবোৰ দিয়া হৈ গ'ল। এতিয়া অকণমান ইয়াত জিৰালোঁ, ভাগৰো লাগিলে। এতিয়া ছাগলীবোৰ দেখাই দি আছোঁ। ছাগলীবোৰ এইটো আমাৰ বগীজনী, তাৰ 4টা পোৱালি, 4টা তাত আছে। মাইকৰ সেইপিনে 2টাটো আছে, তাত 4টা পোৱালি। আৰু সেইপিনে আমাৰ এইটো আমাৰ লুমৰিচ চানা হয়। এইটো ইয়াৰ আছিল, মানে ইয়াৰ বৈনীয়েকজনী বিক্ৰী কৰি দিলোঁ। যোৱাৰ ভিতৰত দেখাই মানে দেখিছেই, যোনে চাইছে, ইয়াক মানে বিক্ৰী কৰি দিলোঁ। ইয়াৰ এটা বৈনীয়েক আছিল, এইটো পাঠি আছিল বাৰু। এইটো বিক্ৰী কৰিম, কোনোবাক লাগিলে জনাব। এইটো বিক্ৰী কৰিম। এইটো চিৰহীৰ এপন পোৱালি হয়। ইয়াকো বিক্ৰী কৰিম, কোনোবাক লাগিলে জনাব। এইটো পোৱালিটো ইয়াৰ 4-5 মাহ হৈ গ'ল। ইয়াৰ 4-5 মাহ হৈ গ'ল ইয়াৰ। আৰু গাভিনী আছে, গাভিনী হোৱা লাগিছে। তথাপিও মানে কোনোবাক লাগিলে জনাব, এইটো নিব পাৰিব। আৰু এইটো লগতে আছে, এইটো খাহী বনাই দিলোঁ। আৰু এইপিনে 2টা খাহী আছে ইয়াত, এইপিনে এইটো আৰু এইপিনে এইটো। 2টা খাহী, 3টা খাহী আছে টোটেল। আৰু এটাটো দেখাই দিছোঁ, সৌটো তাত আছে, সেইটো আহিব ধৰিছে। সেইটো মানে খাহী বনাই দিলোঁ। 3টা খাহী, 6টা পঠা আৰু 4টা পাঠি, মানে 6টা পঠাটো খাহী বনাই দিম। আৰু এইটো দেখিছে মটৰ কেনেকৈ উঠিব ধৰিলে। এতিয়া গোটেইকেইটাকে মানে পথাৰত আনিলোঁ। এতিয়া ইহঁতৰ খাব লাগে, মোৰ ওচৰত আহিল। তো ইহঁতক কেনেকৈ ৰাখোঁ। এতিয়া ছাগলীবোৰ দিয়া হৈ গ'ল। যিহেতু মোৰ বেলেগ কাম কৰিব আছে, সিপিনে ঘাঁহখিনিতো হুইল মাৰিব লাগিব, হুইল মাৰি আছোঁ। এদিনত মাৰিলে গোটেই শেষ হয়। তথাপিও মানে বহুত কাম থাকে, সেইকাৰণে বহুত দিন লগা হৈ গ'ল। তথাপিও মাৰি আছোঁ, সেইখিনি কয়। আৰু এইবিলাক দেখিছে ছাগলী, এইটোক ৰাইজ কোনোবাক লাগিলে জনাব। এইটো বিক্ৰী কৰি দিম। এইটো চিৰহীৰ এপন হয় পোৱালি, 4-5 মাহ হ'ল বয়সটো। এতিয়া কোনোবাক লাগিলে জনাব, এইটো বিক্ৰী কৰিম, লাগিলে কমেণ্ট কৰিব, নাম্বাৰটো দি দিম। আৰু এইবিলাক দেখিছে গোটেইবোৰ ছাগলী আছে। আৰু বাকীবোৰ দূৰত আছে, বহুত দূৰত আছে, জুম কৰি দেখাই দি আছোঁ। তাত আছে এইবিলাক, আৰু এইবিলাক ইয়াত আছে। এতিয়া এইবোৰ ঘাঁহ খাই থাকক। আৰু এইটো আমাৰ আহি গ'ল, এইটো খাহী, ইয়াৰ নাম হৈছে চেলকা। সকল এইটো আমাৰ পাঠি পোৱালি চিৰহীৰ এপ1 হয়, কোনোবাক লাগিলে জনাব। এইটো বিক্ৰী কৰিম, কোনোবাক যদি লাগে কমেণ্ট কৰিব, নাম্বাৰটো দি দিম। এইটো পোৱালি এইটো বিক্ৰী কৰিম, কোনোবাক লাগিলে ক'ব। এইটো চিৰহীৰ এপ1 পোৱালি হয়, কোনোবাক লাগিলে জনাব দেই ৰাইজ। এতিয়া এইটো মানে বিক্ৰী কৰি দিম। এইটো কোনোবাক লাগিলে জনাব। আৰু এইবিলাক গোটেইবোৰ ছাগলী ঘাঁহ খাব ধৰিলে। এতিয়া মই সেইপিনেকৈ হুইল মাৰোঁ। ছাগলীবোৰ মানে তাত দি আহিলোঁ। এতিয়া সেইখন পথাৰত সিটো চাইডে দি দিলোঁ। এতিয়া হুইলখন মাৰিব আহিছিলোঁ। এতিয়া হুইলৰ ফালখনে বেয়া হৈ গ'ল, এইখন এতিয়া ঠিক কৰি ল'লোঁ। এইবোৰ প্লাছ আৰু এইপেড চলেৰেঞ্চ। এতিয়া মানে কাম কৰিব আহিলে এটাই বেয়া হৈ থাকে, খালি হুইলখন। এইখন ফালখন মানে এইখন যোনখন মানে নাঙলখন আছে, এইখন ফাল, এইখন মানে খালি লুজ হৈ থাকে। এতিয়া এখন ঠিক কৰি ল'লোঁ। এতিয়া বঢ়িয়াকৈ মানে গোটেইখিনি ঠিক হৈ গ'ল। এতিয়া এইখনেৰে মাৰিব লাগিব। আৰু আপোনালোকে কাৰ ঘৰত মানে এনেকুৱা হুইল আছে জনাব, কমেণ্ট কৰি। এইখন চাওক হুইল, এইখন হুইলেৰে এতিয়া ঘাঁহবোৰ মানে চাফা কৰিব লাগিব। দেখাই আছোঁ ঘাঁহবিলাক, এইবিলাক ঘাঁহ মানে যোৱাকালি ভিডিঅ' কৰা নহ'ল বাৰু। এতিয়া মানে নেকাছিলোঁ খন্তিৰে। এতিয়া এনেকৈ চাফা কৰিব লাগিব। চাফা কৰাৰ পিছতে মানে ঘাঁহবোৰ ভালকৈ চেহেৰা দিব, সোনকালে উঠিব ঘাঁহবিলাক। এইবিলাক দেখিছে ছুপাৰ নেপিয়াৰ হয়। আৰু এইভাগে স্মাৰ্ট নেপিয়াৰ আছে, ৰেড নেপিয়াৰ, অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ আছে, আৰু কিবা টোটেল 5 বিধ আছে, 5 বিধৰ ঘাঁহ আছে। ইয়াত বাৰু লাইনকৈ ৰুই দিলোঁ। এতিয়া এইখিনি চাওক বঢ়িয়াকৈ মানে পখা দিলে। আজি 30 দিন হৈ গ'ল ইহঁতৰ, মানে 32 দিন হৈ গ'ল আজি ইহঁতৰ। এইবিলাক ৰোৱাবিলাক এইবিলাক।
আৰু এইবিলাক মানে বেয়া মানে মৰি কালি লগাই দিলোঁ। এতিয়া বাৰু পাতবোৰ লেহুকা হৈ গ'ল আৰু এসপ্তাহমান গ'লে বঢ়িয়াকৈ ইয়াৰ চেহেৰা হৈ যাব, এনেকুৱা হৈ যাব। দেখাম বাৰু এইবিলাকো। এতিয়া গোটেইখিনি মানে হুইল মাৰিব লাগিব। এইখিনি হুইল মৰা হৈ গৈছে, হুইল মাৰি চাফা কৰি দিছিলোঁ। এইবিলাক মানে বুন গাজি গ'ল, এইবিলাক গোটেইবিলাক হুইল মাৰিব লাগিব। এতিয়া হুইলখিনি মাৰি লওঁ, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। এতিয়া হুইলখিনি মাৰি লওঁ আৰু এইবিলাক দেখিছে এতিয়া ৰুই গ'লোঁ। যোৱাকালিখিনি কৰিছিলোঁ, এতিয়া এখন হুইলখন ঠিক কৰি ল'লোঁ। এতিয়া হুইলখন মাৰিব লাগিব। মানে জংঘলবোৰ চাফা কৰি দিয়াৰ পিছতহে মানে ঘাঁহবোৰ ভাল হ'ব। এতিয়া হুইলখন লৈ ল'লোঁ। এতিয়া হুইলখনেৰে এইখিনি হুইলটো মাৰি দিওঁ। হুইলখিনি এইবোৰ দেখিছে জংঘল আছিলে, এতিয়া জংঘলবোৰ মাৰিছিলোঁ আগতে আৰু এতিয়া আৰু ভালকৈ মাৰিলে মানে আহে হ'ব, চাফা কৰিবলৈ ভাল হ'ব, মানে সুবিধা হ'ব। সেইকাৰণে এতিয়া হুইলখন মাৰি আছোঁ। এইখন হুইল এতিয়া বঢ়িয়াকৈ এনেকৈ মাৰি লওঁ। এতিয়া এখন হাতেৰে মোবাইলটো ধৰি আছোঁ আৰু এখন হাতেৰে হুইল মাৰি আছোঁ। দুখনেৰে মাৰিলে সোনকালে ভালকৈ মাৰিব পৰা যাব। এতিয়া তথাপিও এনেকৈ মাৰি লওঁ। এতিয়া হুইলখন মাৰি আছোঁ এনেকৈ। এতিয়া গোটেইখিনি মাৰিব লাগিব, কিখিনি পাৰোঁ। আৰু যিহেতু ছাগলীবোৰো সৌতাত দিছোঁ, চাব লাগিব। যিহেতু কুকুৰ আহে, কুকুৰৰ বহুত অত্যাচাৰ মানে সৌতাত আছে। আৰু এজনী ছাগলী সৌতাত দিছোঁ, তাৰ 3টা পোৱালি, তাতে আছে পোৱালি 2টা। আৰু এতিয়া এইখিনি হুইলখিনি মাৰি লওঁ, দেখাই আছোঁ। এতিয়া হুইলখন এনেকৈ মাৰিব লাগিব। এতিয়া মানে ইয়াত ধৰিব লাগে, এতিয়া ইয়াত ধৰিব লাগে। তথাপিও মানে মোৰ অসুবিধা হয়, ইয়াত ধৰিছোঁ। তথাপিও দেখাই দিছোঁ এনেকৈ হুইলখন মাৰিও। এতিয়া হুইলখন মাৰি আছোঁ সেনেকৈ। এতিয়া হুইলখন মাৰি লওঁ আৰু এতিয়া এনেকৈ মাৰি লওঁ। এতিয়া গোটেইখিনি মাৰিব লাগিব। এইখিনি দেখিছে, এইখিনি মাৰিব লাগিব। এতিয়া এইখিনি মাৰি দিলোঁ। এতিয়া দেখিছে মাটিবোৰ হৈ আছে, জিকা হৈ আছে। আৰু ৰাইজসকল, মোৰ মানে মোবাইলটো ইমান ভাল নহয়, কেমেৰা কোৱালিটি খোলা দেখিব পাৰে। তথাপিও ভিডিঅ'বোৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া মানে গোটেইখিনি হুইলখিনি ভালকৈ মাৰি লওঁ। এইবোৰ দেখিছে, এইখন হুইল ভালকৈ দেখাই দিছোঁ, ওচৰৰ পৰা দেখাই দিলোঁ। বাকীবোৰ মানে দূৰৰ পৰা দেখাই দিছোঁ। এইখন এনেকৈ মানে মাটিটো হুইলখন মাৰিলে এনেকৈ দিলে মানে মাটিবোৰ গোটেইবোৰ হৈ যায়, বঢ়িয়া মানে কাটা খাই যায়, মানে হাল মৰাৰ নিচিনা হৈ যায়। এইবিলাক দেখিছে, এইবিলাক কেনেকুৱা হৈ আছে। আৰু এইবিলাক দেখিছে কেনেকুৱা মানে চেম ট্ৰেক্টৰৰ নিচিনা হয়, যেনেকৈ হাল মাৰিলে সেনেকৈ মাটিবোৰ ঘূৰি হয়, এনেকৈ হয়। এক্সাৰচাইজো নহয় বাৰু, 2-3 চাৰ্জ মাৰিব লাগে। এতিয়া মাৰিলোঁ, এইখিনিকৈ এনেকৈ কৰিলোঁ। আৰু এনেকৈ মানে হুইল মৰাৰ পাছত এইবিলাক এনেকৈ চাফা কৰি দিব লাগিব খন্তিৰে। আৰু দেখিছে এইডাল গছবিলাক কি বঢ়িয়াকৈ চেহেৰা হ'ল। ইয়াত সাৰ দিলি আৰু আকৌ ভাল হ'ব, সোনকালে ঘাঁহবোৰ ডাঙৰ হ'ব। এয়া দেখিছে, এতিয়া বঢ়িয়াকৈ মানে গছডালি উলিয়ালে, গছৰ চেহেৰা ভাল হৈ গ'ল। যেতিয়া মানে বুনবোৰ নাথাকিব, ঘাঁহৰ গছজোপা মানে সোনকালে ডাঙৰ হ'ব। এতিয়া এইখিনি গোটেইখিনি ভালকৈ যত্ন কৰোঁ। ৰোৱাৰ পৰা ভিডিঅ' দেখাইছোঁ, যেতিয়া কাটিম গোটেইবোৰ ভিডিঅ' দেখাম, চাই থাকিব আৰু ভিডিঅ'বোৰ। আৰু যদি কোনোবাই নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি ক'লোঁ বাৰু, সদায় নকওঁ ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে কৰিব, বেয়া লাগিলে আৰু কি ক'ম। আৰু এতিয়া বঢ়িয়াকৈ এইবিলাক ৰুই দিলোঁ। আৰু এইবিলাক হৈছে, এইবিলাক চাফা কৰি দিব লাগিব। চাফা কৰি দিলে এইবিলাক ভাল হ'ব, মানে গছবিলাক ভাল হ'ব, ঘাঁহবোৰ। আৰু এইবোৰ দেখিছে, এইখন হুইল। এতিয়া এইখনেৰে মাৰোঁ। কোনে চিনি পায় কমেণ্ট কৰিব। আৰু আজিকালি নতুনবিলাকেতো উঠি অহা ল'ৰা ছোৱালীবোৰে চিনিয়ে নাপায়। তথাপিও আমি যিহেতু খেতি কৰা মানুহ, আমি গাঁৱৰ মানুহ, এইবিলাক বস্তুৱেই চলিব লাগিব। আৰু এতিয়া বঢ়িয়াকৈ এনেকৈ হুইলখিনি মাৰি আছোঁ। এতিয়া হুইলখিনি মাৰি লওঁ। আৰু এইখন দেখিছে হুইল, এতিয়া হুইলখন বঢ়িয়াকৈ মাৰিলোঁ। আৰু ফালখন দেখিছে, বঢ়িয়াকৈ ঠিক কৰি ল'লোঁ। এতিয়া এইখিনি মাৰিলোঁ গোটেইখিনি মানে ভিডিঅ' কৰিলে বহুত দীঘলীয়া হৈ যাব, 4-5 ঘণ্টা হৈ যাব। সেইকাৰণে ভাবিলোঁ এইখিনি অকণমান দেখাই দিলোঁ আপোনালোকক। কোনোবা যদি নেপিয়াৰ ঘাঁহ আনি ৰুব খোজে, কোনোবাই গৰু ছাগলীৰ কাৰণে এনেকৈ ৰুব পাৰিব। আৰু এনেকৈ বঢ়িয়াকৈ যত্ন কৰিব পাৰিব। এইবাৰ 5-6 বাৰমান বহুতবাৰ কাটিব পৰা যায় ঘাঁহবোৰ। কৰিব আৰু কোনোবাই যদি কৰে। এতিয়া আৰু কি ক'ম। আৰু আজিৰ ভিডিঅ'টো আৰু এইবিলাক আছে। আৰু আজিৰ কি ক'ম, আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ওলালোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ছাগলীবোৰ আছে, তাত ঘাঁহ খাইছে। আবেলিহঁতক চৰাব নিব লাগিব। বেলেগ ভিডিঅ'ত দেখাইছিলোঁ, আকৌ দেখাম সময় পালি এদিন, ছাগলীবোৰ কেনেকৈ চৰাবলৈ ক'ত নিওঁ। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ ওলালোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। এতিয়া হুইলখিনি মাৰি লওঁ। এইখন হুইল, এতিয়া হুইলখন বঢ়িয়াকৈ মাৰিও আৰু এইখিনি মানে ঘাঁহবোৰ গোটেইবোৰ চাফা কৰি দিওঁ। আজিৰ ভিডিঅ'টো ইমানতে, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।